আসসালামু আলাইকুম হেল্ল' ফ্ৰেণ্ডছ আপোনালোক সকলোকে মই পাৰবিনে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু সকলোকে সুপ্ৰভাত জনাই মোৰ আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু জুম্মা মুবাৰক সকলোকে আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু আমিও বৰ্তমান ভালেই আছোঁ চলি আছোঁ ঠিকে থাকে নহয় ঠিকে আছোঁ বাৰু ভালেই আছোঁ দেই ভালে আছোঁ বৰ্তমান আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পায় মই নাজানো তথাপিতো মই মোৰ নিজৰ সাধ্য অনুসাৰে মই যিখিনি পাৰোঁ সেইখিনিকে ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াওঁ সদায় আৰু বহুতে চাই কিন্তু বেছিভাগেই লাইকো নকৰে কমেণ্টো নকৰে কেনেকুৱা পাইছে নজনায় আৰু যিসকলে চাই পেলাই লাইক কৰিছে কমেণ্ট কৰিছে মোৰ আগৰ ভিডিঅ'সমূহ আপোনালোক সকলোকে মই বহুত ধন্যবাদ জনাইছোঁ আৰু মই এইখিনিতে ক'ব খুজিছোঁ ভিডিঅ'টো যিহেতু চাই পেলাই যিসকলে কমেণ্ট এটাও কৰা নাই বা লাইক এটা নকৰাকৈ গুচি গৈছে তেওঁলোকে প্লিজ কাইণ্ডলি মোক কমেণ্ট এটা কৰি জনাব যে মোৰ ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পাইছে বেয়া পালেও জনাব ভাল পালেও জনাব কিনো আৰু কথাটো আমি ল'বলৈ প্ৰস্তুত আছোঁ যিয়ে নকয় আৰু এতিয়া ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ আমি যাওঁ দেই এই পিছফালে আছে নেকি জানো ঐ ব্লুৱাকেইটাতে কাম কৰিবলৈ আহিছে নে ঐ বান্দৰ ইমান আমনি বান্দৰ সদায় আৰু মই তামান্নাক স্কুলত থ'বলৈ গৈছিলোঁ তামান্নাক স্কুলত থৈ আহি পেলাই ইয়াৰ ঘৰ পাওঁতে মানে আজি মই এফালে গ'লোগৈ কাইলৈৰ পৰা যিহেতু মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছে খবৰ এটা ল'বলগীয়া আছিলে গৈ খবৰ লৈ আহিলোগৈ মই ছোৱালীজনী মানে এইকেইদিন যাবলৈ সময় পোৱা নাছিলোঁ গ'লোঁ আৰু আহিলোঁ আৰু আজি যিহেতু জুম্মা সেইকাৰণে আমাৰ আছিকেইটা মছজিদলৈ যাবলৈ ওলাইছে লগতে মাছুম সদায় আপোনালোকক দেখাই আছোঁ গৈ থাকে তাহাঁতি ৱালাইকুম আসসালাম আৰু মানে কি পৰীক্ষা যে কাইলৈৰ পৰা হ'ব বহুতকে খবৰ ল'বলৈ থাকি গ'ল সময়ো মিলাব নোৱাৰে আজি কিন্তু মই একেবাৰে নগ'লে নহয় কাৰণে মানে মোৰ ভণ্টি এজনী মই খবৰ ল'বলৈ গ'লোঁ আমাৰ মমাৰ ছোৱালী গ'লোঁ আৰু আহিলোঁ সেইটো কথা কাৰণে অকণমান দেৰি হৈ গ'ল ঘৰলৈ উভতি আহোঁতে তাৰপৰা এতিয়া আছিক জুমালৈ যোৱাৰ পিছত মই আকৌ দোকানলৈ আহিলোঁ কিবা কেইটামান বস্তু ল'বলগীয়া আছিলে ল'লোঁ লৈ পেলাই এতিয়া ঘৰতো দুজনমান মানুহে কাম কৰি আছে আমাৰ মানে গাঁৱৰ এই বাগানীয়া মানুহে কিবা কিবি কাম কৰিবলগীয়া আছিলে তাৰপৰা তাহাঁতক চাহ দিবৰ কাৰণে ব্ৰেড আনিলোঁ আনি পেলাই জুই চৌকাতে গৰম কৰিছোঁ গৰম কৰি পেলাই মানে কি ব্ৰেডবিলাক সেমেকা হৈ থাকিলে খাবলৈ বেয়া পায় আমি নিজে যেতিয়া বেয়া পাওঁ আনকো সেইকাৰণে তেনেকৈ নিদিওঁ আৰু গৰম কৰিয়ে চাহৰ লগত দিম বুলি পেলাই ৰেডি কৰি লৈছোঁ খুব মানে জুইকুৰা বৰ ধৰে এনেকৈ জুই জ্বলি থাকিলে হাতত তাৰ ব্ৰেড গৰম কৰি পেলাই আনিলোঁ আনি পেলাই চাহ দিম আৰু মই এইখিনিতে আপোনালোকক কৈছোঁ যিসকলে মোৰ ভিডিঅ' প্ৰথম চাইছে নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আপোনালোকে মোৰ যিটো ইউটিউবৰ চেনেল পাৰবিন ডেইলি ব্লগ বুলি আছে সেইটো চেনেলতো গৈ ভিডিঅ'সমূহ মোৰ চাব আৰু মোৰ ফেচবুক পেজখন ফ'ল' কৰিব ভাল লাগিব তেতিয়া আপোনালোকে যদি ফ'ল' কৰে মোৰ ফ'ল'ৱাৰ্ছৰ সংখ্যা বাঢ়িব আৰু মোৰো ভাল হ'ব সেইটো কথাৰ কাৰণে কৈছোঁ আৰু তাৰপৰা এতিয়া চাহ দিবলৈ আমি মানে কি হৈছে আজি অলপ দিনৰ পৰা আমি গুড়হে খাইছোঁ চাহৰ লগত চেনিটো বাই পৰিত্যাগ কৰাৰ নিচিনা হৈছে লাহে চাগে মিঠাও বাদ দিম নেকি ঠিক নাই মিঠা বহুতেই ভাল পাইছিলোঁ খাই কিন্তু লাহে এতিয়া এৰিবলৈ আৰম্ভ কৰিছোঁ আজিকালি স্বাস্থ্য সম্পৰ্কীয় যিটো কথাবিলাক আমি যিহেতু দেখি থাকোঁ মোবাইলৰ ভিডিঅ'বিলাকত যে চেনি খাব নালাগে ৰিফাইন খাব নালাগে সেইকাৰণে প্ৰায় কিছুমান বস্তু পাই লাহে এৰিবলৈ অভ্যাস কৰিছোঁ আৰু তাৰপৰা এতিয়া মই চাহ খালোঁ তাহাঁতকো দিলোঁ দি পেলাই মই দুপৰীয়া ভাত সাজৰ কাৰণে আজি পনীৰ বনাম বুলি ভাবিছোঁ তাকে আপোনালোকক দেখাইছোঁ ধুনীয়াকৈ পনীৰ সেয়া কাটি কুটি ল'লোঁ তাৰপিছত আলু টুকুৰাকৈ ভালকৈ কাটি ল'লোঁ কাটি পেলাই বিলাহীও 3-4টামান বিলাহী কাটিছোঁ আৰু মানে বিলাহী টেঙা হৈ যায় যদি গম নাপাওঁ তথাপিতো আৰু কাটি ল'লোঁ মটৰো কেইটামান গুচিয়াই লৈছোঁ এইবিলাক মানে যতন কৰোঁতে যিমান সময় লাগে পিঁয়াজ কাটি ল'লোঁ মানে কি এইখিনি কাম যেতিয়া বস্তুটো বনাবলৈ যতন কৰোঁতে যিমান দেৰি লাগে খাওঁতে আকৌ ইমান সময় নালাগে কামটো মানে প্ৰতিটো বস্তু যোগাৰ যন্ত্ৰ কৰি লওঁতে বহুতেই বেছি সময় লাগে এতিয়া মই জুইত মানে কেৰাহীখন দি তাতে তেল দি পেলাই যিখিনি আলু মই টুকুৰাকৈ কাটিছিলোঁ সেইখিনি মানে ৰঙচুৱাকৈ ভাজি ল'ম বুলি কেৰাহীখনতে কৰিছোঁ এয়া মই আপোনালোকক কালিও আগৰ ভিডিঅ'টো মই দেখাইছোঁ মোৰ বৰ্তমান মই ইয়াতে কাম চলাইছোঁ পাকঘৰৰ মানুহবিলাকৰ চৌকাবোৰ ইমানেই ধুনীয়া মোৰ কিন্তু ইমান ধুনীয়া চৌকা নহয় মই এনেই মোটামুটিকৈ মানে চলি আছোঁ আৰু ভালকৈ মানে হৈছে আৰু মুঠতে কোনো কথা দি মোৰ দ্বাৰা তেনেকৈ মই চলি আছোঁ আৰু পনীৰো এনেকৈ ৰঙচুৱাকৈ ভাজি ল'লোঁ যিহেতু ভাজি ল'লে অকণমান টান নিচিনা হৈ থাকিব নভজাকৈ বনালে বৰ বগা নিচিনা হৈ থাকিলেও ঘৰৰ মানুহে খাবলৈ মানে ইমান ভাল নাপায় সেইটো কথাৰ কাৰণে
এনেকৈ ৰঙচুৱাকৈ খুব ধুনীয়াকৈ ভাজি ল'লোঁ। তাৰপৰা এতিয়া মই বনাম আৰু খাবলৈ। আৰু দুপৰীয়া সাজটো আৰু এনেকৈ হ'ব। আৰু বতৰটো মানে আজি অকণকৈ ৰ'দটো ওলাইছে, ধিমিকৈ ৰ'দটো ওলাইছে। আৰু ৰ'দ নোলালে জানিছেই নহয়, কাপোৰ কানি ধোৱা মেলা, ৰ'দত দিয়া মেলা ইমান অসুবিধা কিছুমান হয়, সেইটো কথা। আৰু যিহেতু আমাৰবিলাকৰ ঘৰবিলাকৰ চোতালত কি আগ টাইমতহে ৰ'দ পৰে, পিছবেলা আৰু ৰ'দ নপৰে আৰু কোনোপধ্যে। আৰু ঠাণ্ডা কালিতো একেবাৰে ৰ'দ নপৰা নিচিনা হয়। কামো তেনেকৈ নহয়, সেমেকা বতৰত ভালো নালাগে। তাৰপৰা মই এতিয়া ধুনীয়াকৈ জুইতে পিঁয়াজ চিয়াজ দিলোঁ, দি পেলাই বিলাহী কটা বিলাহী চিন্তা দি দিলোঁ। এইবোৰ আচলতে মই ৰেচিপি বুলি আপোনালোকক দেখাব খোজা নাই, কাৰণ মই কোনো ধৰণৰ পনীৰৰ ৰেচিপি বা ভাল ইয়াতকৈ উত্তম একো মই শ্বেয়াৰ কৰিব নাজানো। কিন্তু মই যি বনালোঁ আৰু সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকেও নিশ্চয় ভিডিঅ'টো চাই আমনি পোৱা নাই। বিশেষকৈ মোৰ কথাবোৰ শুনি বহুতে ভাল পাই যেন মোৰ অনুমান হয়। আৰু মোৰ কথাবিলাক ভালকৈ ক'বলৈ যত্ন কৰোঁ, যিহেতু কথাৰ বাহিৰে মোৰ কৰিবলগীয়া কাম একো নাই আৰু কথাহে মানে মই ক'ব পাৰোঁ। আৰু বিলাহীখিনি দিয়াৰ পিছত যেতিয়া বিলাহীখিনি অকণমান মানে সিজা নিচিনা হৈছে, তাৰপিছতে খুব ভালকৈ লৰাই দিছোঁ। আৰু বিলাহীবিলাক সিজা নিচিনা হোৱাৰ পিছত মই ইয়াতে মানে কুচাই যিখিনি মটৰ লৈছিলোঁ, সেই মটৰখিনি মই ইয়াতে ঢালি দিম। আৰু মটৰ দিলে কি হয়, খাই ভাল লাগে, কিন্তু মটৰ যদি মানে সৰহ হৈ যায় নহয়, তেতিয়া ইমান ভাল নালাগে খাই পেলাই। আমাৰ আচিকে ইমান ভাল নাপায় খাই মটৰ এনেকৈ। তথাপিতো দিছোঁ কেইটামান মটৰ বাৰু ইয়াতে, কাৰণ মানুহ কেইবাটাও যিহেতু আছোঁ, সকলোৱে খাম যেতিয়া অকণমান সৰহ হ'ব আৰু সেইটো বুলি ভাবি পেলাই। আৰু মই এনেকৈ বনাই আছোঁ মানে কি হয়, এই ইমান সময়টো মানে খৰকৈ গৈছে, দুপৰীয়া মানে ভাত খোৱা সময় পাৰেই হৈ যাব এতিয়া আজি, এনেকুৱা নিচিনা হৈছে আৰু মই কাম এটা যেতিয়া কৰোঁ, কি কথা কি বতৰা নাজানো, মোৰ কামবিলাক মানে সোনকালে নহয় দেখোন। সদায় কামবোৰ কৰি থাকোঁতে মোৰ দেৰিয়ে হৈ যায় অলপ। মানে ভোক লাগি থাকিলে মানুহবিলাকে মানে বেয়া পায় আৰু, বুলিব ইমান সময় হোৱা নাইনে এনেকৈ বুলি ভাবে। তাৰপিছত মই খুব ধুনীয়াকৈ উতলালোঁ। উতলাৰ পিছত দেখিছোঁ সিজিছে আৰু প্ৰায় মটৰবিলাক। আৰু মটৰবোৰ যদি নিসিজে নহয়, এই নিসিজা মানে কি, মটৰবোৰ মানে কিবা নিচিনা হৈ থাকে, ভালকৈ নিমখ চিমখ নোসোমালে বেয়া লাগে দেখি, মানে টেষ্টটো বেয়া হয় আৰু। তাৰপৰা এতিয়া হ'লেই প্ৰায় হৈছে আৰু, চালোঁ চাই পেলাই। তাৰপৰা নমাই দিম আৰু এতিয়া নমাই পেলাই ভাত দিম। তাৰপৰা এতিয়া ভাত পানী খাই বৈ আজৰি হৈ লোৱাৰ পিছত আপোনালোকক পুনৰ লগ পাম মানে কি, আজি বৰ বিশেষকৈ ভিডিঅ'টো ইমান দীঘলীয়া কৰি গৈ নাথাকোঁ আৰু, যি কৰিলোঁ যি মিলিলোঁ এনেকৈ আপোনালোকৰ মাজত দেখালোঁ। ভাত আৰু গাজৰ টুকুৰাকৈ কাটি লৈছোঁ, চালাড অকণ খাম বুলি। মইহে লৈছোঁ গাজৰ, এহেঁতি কোনো গাজৰ তেনেকৈ খাই ভাল নাপায়। তাৰপৰা এয়া পনীৰ কেনেকুৱা দেখিছে আপোনালোকে বাৰু, আলু মটৰ বিলাহী দি পনীৰ কেনেকুৱা দেখিছে জনাব, ক'ব মোক। আৰু ইয়াতে ভিডিঅ'টো সামৰি মাৰিছোঁ। ইমান সময় মই কিনো কথা ক'লোঁ গম নাপাওঁ, তথাপিতো যদি কিবা ভুল কথা কৈছে আপোনালোকে সোঁৱৰাই দিব, শুধৰাই দিব। আজিলৈ আহিছোঁ, সকলো ভালে থাকক, সুস্থ থাকক আৰু বাই।